হনুমান সিধাই তুল্লাবি এই মধুকৰ টিঙা আপু উঠি যায় শুনি হনুমান কৰিলা একেলগে মেৰি ধৰিলা সিধাই পইলা হ'ব লাগি গৈছে আৰু নামি আছি তাৰপৰা নামি আহি এটা ভীমে আছে যেতিয়া নেকি এই হনুমান সেইখিনি যুগত লৈ গৈ আচ্ছা আচ্ছা ভীম আছিল পাৰত বহি ডাঙৰ হাজিৰাটো ল'ব লাগে ইয়াতটো লাগিলে মোকো মই ল'ব লাগে এই বুলি মধুকৰ টিঙাত উঠি লৈছি লৈ সেই ঘৰটো দি খাওঁ আকৌ মাজতে ঢিল লাগত মাৰি মোৰ ঘৰটো বোলে আশীমহীয়া আছিলে হয় হয় মাৰিছিলা নে হ'ব বহিলা তেতিয়া মধুকৰ টিঙাত ভীমে গদা মাৰিছিলা এই মধুকৰ টিঙৰ দুইখন হ'ল হয় চব ছয় পানী শুব ধৰিলা তাৰা ড্ৰাইভাৰ আছিল দিলাই এই ড্ৰাইভাৰৰ চিটত বহি আছিল আৰু দিলাই কান্দাৰী যেতিয়া পানী সোমাল এইখন স্কুলত আহি ল'বা এই স্কুলৰ নহয় স্কুলৰ নাম শিক্ষা বহুত এই পানী সিঁচি পানী সামৰি হৈছে লাগছি ইফালে দুলাই কান্দাৰীয়ে ভাবছি আজি মই যিটো দেখিছো কোনো এক্সিডেণ্ট নাই আজি মোৰ এক্সিডেণ্ট হৈছে আৰু এক্সিডেণ্ট সাংঘাতিক এক্সিডেণ্ট যিটো দেখিছো মই মধুকৰ টিঙা বচাব নোৱাৰিম পাৰছো মানে মই চেষ্টা কৰিব লাগিব এই বুলি বাঁহ ভৰিখন নমাই দিছে দুলাই বোলে পেণ্টা আছে বাঁহ ভৰিখন পেণ্টা আজি দেখা নহওক কান্দাৰ পাত পানী নোমাই দিলা গপ গপ কান্দলত ধৰি ল'লা এতিয়া নেতা অতি গোসানী কৈছে এই মানে পতাৰ নাই নাই মই চেষ্টা কৰিব লাগে হয় হয় নাই নাই বাৰু মই চেষ্টা কৰোঁ এই বাঁহ ভৰিখন নুমাই দিলা মানে নমৰে মানে চাবি মানে বাজি আৰু
এটা চেষ্টা কৰি চাওঁ গপ গপকৈ কান্দোলত ধৰি আছে এতিয়া নেতা উঠিয়ে গোসানীক কৈছে এই বনেৰ কথা হাতি চাওঁ চাওঁ জুলাই কান্দে কিন্তু ভগৱান নৰা তুমি মধুকৰ ৰিঙা সেই এৰি গেলো তুমি এটা কাম কৰা তই এটা কাম কৰ তই এটা কোটি শিৱ চন্দনা কৰ কোটি শিৱ মানে জলচৰ এটা পানী কোটি শিৱ সেইটো এই তাক চন্দনা কৰ কৰি তাক পঠাই দি নেতাই জুলাই পানী দিব ভৰি খান কামোৰ কমাই দে সেই দাঙি দিব ভৰি নেতাৰ প্ৰথমতে ভগৱতী হুংকাৰ মাৰিলা কি কোৱা কথা দোকানী দীঘল এটা খুব মাৰিলা এটা ঘৰৰ এটা দক্ষ চন্দনা কৰিলা হ'ব ঐ তই লাগে যা সেই যি পানী গুঠিছি ভৰি খান তোৰ মাটিটো চিন্তা কৰে এটা কামোৰ মাৰি দিছোঁ বি নেপিলে ভাই বিজ বদলে কামোৰ মাৰি দি সেইমতে আৰু চিধা দক্ষ পানী গাইছি সি এই জুলাই কান্দাৰীয়ে পানী বঠে ভৰিখনত যায় মাৰি দিলে কামোৰা আই ঐ বাবু এইখান দিলা ঠেংডাল লাগি ঠেংডাল লাগি দিলা সময়তে এটা গোসানী মায়াটো পাতিলা এবাৰ ঘূৰিব সৃষ্টি পাতিলা লগে লগে মধুকৰ ৰিঙাখন আৰু কি হ'ল সাগৰত তল কৰি আৰু এই চান্দৈ বোলে মধুকৰ ৰিঙা হয় হয় এই তেওঁ দুখৰ পৰা বিচনাখন পাৰি লৈ গৈছে এই শিমিলি কাষ তেতিয়া মধুকৰ দিনা ডুবিয়ে বিচনাখন পানী ভাহি উঠি চান্দৈ বিচনাত বহি লৈছে বহি গৈছে এতিয়া গোসানীক কৈছে এই কানি বেং খাই দি একে একে নেপালী দিন ৰখাই আহিছি আমি এদিন আহিছিলোঁ কালি নাচবাই লাগে নেপালী দিন ৰখাই আহিছি বুজি নকয় আমি যদি দুটা নাচান নামাৰো কেতিয়া হ'ব এৰা উত্তৰ দিলোঁ বিচনাখনৰ ওপৰত বহি লৈছে কৈছি কালি বেগ কাটি বেগৰ নাচাম দে মই কেনেকৈ কৰা নাই আমাৰ উঠান মই কেনাই নকৰো এই বুলি গোসানী কিছুমান মই বিচনাৰ ওপৰত নাক চুলি কাটি আৰু নিমখৰ কলা খাই ঘূৰি ঘূৰিটো মই গাঁৱৰ গাঁৱত প্ৰচেচন কৰি এই বুলি চান্দৈ আৰু আৰু পানীৰ মাজত ডিঙি বহি নচলি থাকি